বছর নতুন মা বহাগে করিয়াই আনে অনাদিল আনন্দ জগাই তোলে নতুন আশা। বিশ্ব বরেণ্য শিল্পী স্বৰ্গীয় ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ গৈছে, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা। শ্ৰদ্ধেয় জনগোষ্ঠী ধৰ্মীয় তথা ভাষিক লোকৰ মিলনভূমি। বিভিন্ন জাতি ভাষা সমন্বয়েৰে গড় অসমীয়া জাতি গঢ় লৈ উঠিছে। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজা নিজা কলা কৃষ্টি। এইটো চাওক অভয়পুৰী বহাগী মেলা 2023, এইটো মেইন এণ্ট্ৰেঞ্চটো, আৰু এইটো কাষত চাওক আমাৰ ষ্টেজটো, বিহুতলী ষ্টেজটো, এইটো বিহুতলী হয় আমাৰ অভয়পুৰী। পৰাচ হৈ আছে। ষ্টেজত পৰাচ হৈ আছে। লাগে নালাগে ওলটা পৃথিৱী, ফ্ৰেণ্ডছ আমি আহিছোঁ এতিয়া অভয়পুৰীৰ বিহুতলীত। চাওক মই বিহুতলীটো দেখুৱাই আছোঁ। ইয়াতে অভয়পুৰী বিহুতলীত ইয়াতে আজিৰ বহাগী মেলা আহিছে, এইটো আপুনি চাব পাৰে, এইটো বহাগী মেলা। অভয়পুৰী বিহুতলী বহাগী মেলা যিটো ক'লোঁ মই আপোনালোকক, বহাগী মেলা হৈ আছে। তো আপোনাক দেখুৱাইছোঁ কি আছে। আজিৰ এই সুযোগত এই মুহূৰ্তত তেখেতক অভয়পুৰী ৰঙালী বিহু সন্মানিত অভৰ পৰা আন্তৰিক শ্ৰদ্ধা ও শুভেচ্ছা জনাই আজিৰ এই সৰু সুৰাকৈ মেলাও আহিছে ইয়াতে। মাননীয় শ্ৰীযুত ৰুদ্ৰ পাঠকদেৱে এগছি বন্তি প্ৰজ্বলনেৰে আজি আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক এই মুহূৰ্তত এগছি বন্তি প্ৰজ্বলনেৰে তেখেতক আমি স্মৰণ কৰিব খুজিছোঁ আজি বিহুৰূপে প্ৰথম দিনত। বিভিন্ন ধৰণৰ এনেকৈ দোকানবিলাক আহিছে, যিটো বহাগী মেলা হৈ আছে। এইটো দুই চাইডেদি বিভিন্ন ধৰণৰ মণিহাৰী খেলা বস্তুৰ পৰা আৰম্ভ কৰিব সকলো। তো এনেকৈ এইফালে চাওক বিভিন্ন ধৰণৰ দোকানবিলাক। চাওক এইবিলাক খেলা বস্তুৰ দোকান, এইবিলাক আচাৰৰ দোকান। আচাৰ ল'বি নেকি? আচাৰ দেখিব পাইছে এই পিছফালে আমাৰ ষ্টেজটো য'ত পৰা চলি আছে। জাষ্ট মঞ্চটো উদ্বোধন কৰিলে আপোনালোকক মই দেখুৱালোৱে। বহুত ধুনীয়া গান বিহু গাই আছে। এজনী কণমানিক ভণ্টিক মঞ্চলৈ মাতিম, সেয়া হ'ল গাৰ্গী দাস।
তরে পুর দুকুলু পশে গঙ্গা কাবেরী পরে অসমীয়া কৃষ্টি ভাৰত বাগৰি মহামহাসাগৰত পৰে দুই তরে পুর দুকুলু পশে Yes, আমাৰ নাহিয়া মই গোটেইকেইটা এতিয়া বিহুতলৈ বহি আছোঁ আৰু বিহু চাই আছোঁ আজি আমি বিহু অবাই বুলি বিহুতলৈ বহি আছোঁ আৰু বিহু চাই আছোঁ কিমান মানুহ চাই মানে কেনেকুৱা লাগিছে চাই ভাল লাগিছে ৰোজাৰ মা ঘৰত যাব ওলাইছে কিন্তু তাই নাযায় চাব গ'লে অকণমান দেখুৱাই আমি ঘৰত যাম এতিয়া এয়া নাহিয়া তো বন্ধুসকল আমি অকণমান বিহু পাৰফৰ্মেঞ্চ চালোঁ কেইটামান প্ৰগ্ৰাম চালোঁ গোটেই ৰাতি চলিব আৰু ইমান ৰাতি থকা সম্ভৱ নহয় যিহেতু আমাৰ ৰজা চলি আছে তো এতিয়া আমি কেইটামান পাৰফৰ্মেঞ্চ চাই এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ ঠিক আছে কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব কমেণ্টত তো আজি সকলোকে ৰ'বা বাই বাই দিওঁ নে বেটা আজি বাই বাই দি দিওঁ বাই বাই সকলোৱে ভালে থাকক হেপ্পী বিহু হেপ্পী ৰঙালী বিহু সকলোকে বিহুত শুভেচ্ছা থাকিব